আপোনাৰ আত্মসহায়ক গোটৰ য়োগা ৰেজিষ্ট্ৰেশ্যন কৰোঁতে অজানিতে ভুল হৈ গ'ল, ফটো ভুল আপলোড দি পেলাই, ফোন নাম্বাৰ ভুল দি পেলাই বা বিভিন্ন ধৰণৰ ভুল কৰি পেলাই, তেতিয়া আপুনি ইয়াক শুদ্ধ কেনেকৈ কৰিব? ঠিক আছে, আজি আমি সেই বিষয়ে আলোচনা কৰিম বা জানি ল'ম। বহুত মহিলা বা বহুত সদস্যৰ ভুল হোৱা বুলি এটা নিউজ আহিছে অফিচিয়েল চাইডৰ পৰা। আপুনি দেখিব, ইয়াত মই গৈছোঁ। দেখি পাইছে আপোনাৰ আত্মসহায়ক গোটৰ লিষ্টখন। যদি আপোনাৰ ভুল হৈ গৈছে অজানিতে বা ফটো আপলোড দিওঁতে ভুল হৈছে, কি কৰিব? ইয়াতে যদি আপুনি চাই 3 লাইনত, ইয়াত কোনো অপশ্যন নাই শুধৰণি কৰাৰ, ঠিক আছে। ইয়াত যদি ৰেজিষ্ট্ৰেশ্যনতো ক্লিক কৰি দিয়ে, ইয়াতো কোনো অপশ্যন নাই বা খোলা নাখায়, এনেকুৱাকৈ খোল খায়, কিন্তু ইয়াত একো কৰিব নোৱাৰে, ঠিক আছে। আপোনালোকৰ যে এই ভুল হৈ থাকিল ৰেজিষ্ট্ৰেশ্যনটো বা ফটো দিয়াতে বা ফোন নাম্বাৰ দিয়াতে ভুল হ'ল, এই বিষয়টো আপোনাৰ এতিয়া আপোনালোকে শুধৰণি কৰিব নোৱাৰিব। শুধৰণি কৰিব কেতিয়া পাৰিব? 17 জুনত মুকলি কৰি দিব আপোনাৰ, যিকোনো শুদ্ধ কৰি ল'ব। তাৰ পিছৰ পৰা আপোনাৰ 19 জুনৰ পৰা সম্পূৰ্ণ বন্ধ হৈ যাব এই ৱেবছাইটটো, ঠিক আছে। আপোনালোকে 17 জুনকলৈকে অপেক্ষা কৰক। 17 জুনত যেতিয়া কেনেকুৱাকৈ শুদ্ধ কৰিব পাৰি, কেনেকুৱাকৈ এডিট কৰিব পাৰি, মই সকলো ভিডিঅ' আপোনালোকৰ আগত লৈ আহিম। খুব সোনকালে মুকলি কৰি দিয়াৰ লগে লগে মই আপোনালোকৰ ওচৰত লৈ আহিম ভিডিঅ'টো, ঠিক আছে। আজিলৈ এইখিনি ইনফৰমেশ্যন দিয়াৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে লাইক এটা কৰি দিব। মই অফিচিয়েল আপডেট হোৱাৰ লগে লগে মই আপোনালোকক বুজাই দিম কেনেকুৱাকৈ শুদ্ধ কৰি ল'ব, ঠিক আছে। আজিলৈ